আপুনি বাৰু নিবনুৱা নেকি? যদি আপুনি নিবনুৱা আপোনালোকৰ বাবে ভাল খবৰ কিয়নো দশম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতক উত্তীৰ্ণলৈ যিসকল নিবনুৱা যুৱক যুৱতী আছে বা শিক্ষিত যুৱক যুৱতী আছে সেইসকল যুৱক যুৱতীৰ বাবে ৰাজ্য চৰকাৰে আনিছে সুবৰ্ণ সোণালী সুযোগ প্ৰায় 1,25,000 নিবনুৱাৰ বাবে এই ভাল খবৰ পাইলট প্ৰজেক্ট 2024-25 বৰ্ষৰ বাবে আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ যিসকল যুৱক যুৱতীয়ে এই সুবিধা লাভ কৰিব সেইসকল যুৱক যুৱতীয়ে প্ৰতি মাহে লাভ কৰিব 5,000 টকা আৰু লগতে পাব এককালীন 6,000 টকা 500টা শীৰ্ষ কোম্পানীত লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি এই পাইলট প্ৰজেক্টৰ বাবে আজিয়ে কৰক আবেদন কিয়নো পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 10 নৱেম্বৰ আধাৰ কাৰ্ড শিক্ষাগত অৰ্হতাৰ বাবে প্ৰমাণপত্ৰ লাগিব পঞ্জীয়ন কৰিব লাগিব আৰু পঞ্জীয়নৰ বাবে লগ ইন কৰক www.pminternship.mca.gov.in আৰু সবিশেষ তথ্যৰ বাবে যোগাযোগ কৰক আপোনালোকৰ সমীপৰ যি নিয়োগ বিনিময় কেন্দ্ৰ আছে সেই নিয়োগ বিনিময় কেন্দ্ৰত যোগাযোগ কৰক আৰু যোগাযোগ নম্বৰ হৈছে 8099897266 এই হেল্পলাইন নম্বৰত ফোন কৰক এই হেল্পলাইন নম্বৰ যোগেদি আপোনালোকে যদি কিবা তথ্য জানিব বিচাৰিছে তেন্তে তথ্য জানিবৰ বাবে নাম্বাৰটো আপোনালোকে নোট কৰি ৰাখক 8099897266 এই নম্বৰত আপোনালোকে